নমস্কাৰ। আজি আমি আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ভূগোল খণ্ডৰ পাঠ নং 3 পৃথিৱীৰ গতি। পৃথিৱী যে চলাচল কৰে তাৰে এটা গতি আছে, স্পীড আছে, সেইটো বিষয়ে আমি ইয়াতে আলোচনা কৰিম। এইটো হ'ব পাঠ নম্বৰ 3। তো ইয়াতে আমি এইখিনিত আহোঁ। ইয়াতে কোৱা হৈছে কি যে তোমালোকে আগৰ পাঠত পাই আহিছা যে আমি বসবাস কৰা পৃথিৱীখন সৌৰজগতৰ এটা গ্ৰহ। 1 নম্বৰ আৰু 2 নম্বৰত আলোচনা কৰিছোঁ এইটো। 1 নম্বৰত বিশেষকৈ আছিলে এইটো, আমাৰ দৃষ্টিত পৃথিৱীখন স্থিৰ যেন লাগিলেও প্ৰকৃততে ই স্থিৰ নহয়। আমাৰ দৃষ্টিত পৃথিৱীখন স্থিৰ মানে এক জেগাত ৰখি থকা। আমি এক জেগাত ৰখি আছো যেন লাগিলেও কিন্তু এক জেগাত ৰখি নাই। আচলতে পৃথিৱীখনে কি কৰি আছে? চলাচল কৰি আছে, গতি কৰি আছে। সৌৰজগতৰ আন গ্ৰহ উপগ্ৰহৰ দৰে পৃথিৱীও গতিশীল। এতিয়া যদি কোৱা হয় পৃথিৱীখন গতিশীল হয়নে? হয়। আন গ্ৰহৰ দৰেও পৃথিৱীখনো গতিশীল গ্ৰহ। সৌৰজগতৰ নক্ষত্ৰ আৰু গ্ৰহবোৰে ইটোৱে সিটোক আকৰ্ষণ কৰি থাকে, টানাটানি কৰি থাকে, মানে টানে, আকৰ্ষিত কৰে। এই আকৰ্ষণৰ ফলত গ্ৰহবোৰ গতিশীল হৈ থাকে, অহা যোৱা হৈ থাকে, মানে সেইকাৰণে গতিশীল হৈ থাকে। গ্ৰহ হিচাপে পৃথিৱীয়েও গতি কৰি আছে। গ্ৰহ হিচাপে পৃথিৱীটোও গতি কৰি আছে। এই গতি দুই ধৰণৰ, পৃথিৱীৰ গতি দুই ধৰণৰ। এটা গতিৰে পৃথিৱীয়ে নিজ মেৰুদণ্ডৰ ওপৰত ঘূৰে, মানে ধৰা এইটো সূৰ্য, এইটো বুধ, এইটো শুক্ৰ, এইটো পৃথিৱীটো তেওঁ নিজৰ এনেকৈ চাৰিওফালে ঘূৰিয়ে থাকে, এইটো কৈছে। আৰু আনটো গতিৰে ই সূৰ্যৰ চাৰিওফালে ঘূৰে। তোমালোকৰ যদি স্কুলত এই বস্তুটো থাকে বলৰে, হয়নে, এই বলৰ দৰে এই বস্তুটো যদি থাকে, এইটো ঘূৰাই চাবচোন, তেওঁতো ঘূৰিবই, কিন্তু আৰু এই কক্ষপথেৰেও তেওঁ কি কৰিব? ঘূৰি থাকিব। সেইটো কথা ইয়াতে কৈছে। এতিয়া ওচৰত থাকিলে আমি চলাই ঘূৰাই দেখুৱাব পাৰি, সেইটো হ'লে অলপ বেছি ভাল হয়। কিন্তু ইয়াতে এতিয়া অলপ অসম্ভৱ যেন লাগি আছে, কাৰণ মোৰ লগতো এই বস্তুটো নাই। তো এইখিনি হ'ল। সেইকাৰণে পৃথিৱীৰ যিটো গতি, সেইটো কেই ধৰণৰ বুলি ক'লে? দুই ধৰণৰ হ'ব, ঠিক আছে। এনেধৰণে পৃথিৱীয়ে গতিৰ জৰিয়তে নিজৰ স্থান সলনি কৰাকে পৃথিৱীৰ গতি বোলে। আচ্ছা, পৃথিৱীৰ গতি কাক বোলে? যে এটা গতিৰে পৃথিৱীয়ে নিজ মেৰুদণ্ডৰ ওপৰত ঘূৰে আৰু আনটো গতিৰে সূৰ্যৰ চাৰিওফালে ঘূৰে। এনেধৰণে পৃথিৱীয়ে গতিৰ জৰিয়তে নিজৰ স্থান সলনি কৰাকে পৃথিৱীৰ গতি বোলে। এইটো হ'ব ইয়াৰে উত্তৰ। যদি প্ৰশ্ন কৰা হয় যে পৃথিৱীৰ গতি কাক বোলে, তেতিয়াহ'লে এইটো হ'ব উত্তৰ। হ'ল এইখিনি। পৃথিৱীয়ে নিজ মেৰুদণ্ডত ঘূৰা যি গতি, সেয়াই আৱৰ্তন বা আহিনিক গতি। আহিনিক গতি মানে এনেকৈ ঘূৰি থাকে নহয় তেওঁ, এইটো আহিনিক গতি বুলি কোৱা হয়। আনহাতে পৃথিৱীয়ে নিজ কক্ষপথেৰে সূৰ্যৰ চাৰিওফালে ঘূৰা, আচ্ছা ইয়াতে অলপমান কনফিউজত হেৰি হৈছে, সেইটো চোৱা। মানে লাইনটোৱে কি ক'ব বিচাৰিছে যে পৃথিৱীয়ে নিজ মেৰুদণ্ডত ঘূৰা, ধৰা এইটো সূৰ্যৰ চাৰিওফালে ঘূৰিব, কিন্তু তেওঁ জাগাতেই ঘূৰে, তাৰপিছত আকৌ এনে ঘূৰিহে তেওঁ আগবাঢ়ি যায়, নে তেওঁ যে নিজেই ঘূৰে, সেইটোকেই কি বুলি কয়? আৱৰ্তন বা আহিনিক গতি। আনহাতে পৃথিৱীয়ে নিজ কক্ষপথেৰে সূৰ্যৰ চাৰিওফালে ঘূৰা যি গতি, তাকে পৰিভ্ৰমণ গতি বা বাৰ্ষিক গতি বুলি কোৱা হয় বা বোলা হয়। তেওঁ যে এনেকৈ ঘূৰিব, এইটোক পৰিভ্ৰমণ কৰা, মানে ভ্ৰমণ কৰি থকা, অহা যোৱা কৰি থকা, আৰু নিজতে তেওঁ এনেকৈ ঘূৰি থাকিব, ঘূৰি তাৰপিছতহে এনেকৈ ঘূৰি আহিব। সেইটোক কোৱা হয় আৱৰ্তন বা আহিনিক গতি। আহিনিক গতি মানে পৃথিৱীখন নিজেই ঘূৰি থাকে, আৰু সেই কক্ষপথেৰে ঘূৰাটোক কি বুলি কোৱা হয়? পৰিভ্ৰমণ গতি। ক্লিয়াৰ হৈছে এইখিনি? তাৰপিছত পৃথিৱীয়ে নিজ মেৰুদণ্ডত ঘূৰা যি, আচ্ছা এইখিনি আমি আলোচনা কৰিলোঁ, হৈ গ'ল। তাৰপিছত আমাৰ ইয়াতে আহিল ক্ৰিয়াকলাপ। মই আগতেও কৈছোঁ যে ক্ৰিয়াকলাপবিলাক অনুশীলনীৰ যিবিলাক প্ৰশ্ন তাৰ লগত আমি আলোচনা কৰিম, তেতিয়া আৰু বেছি ভাল হ'ব। ইয়াতে চাওঁ কি কৈছে। তোমালোকে নিশ্চয় লাটুম দেখিছা। এতিয়া লাটুম এটা লৈ ইয়াক যিকোনো সমতল ঠাইত হাতেৰে ঘূৰাই দিয়া। অ'কে, ভালকৈ লক্ষ্য কৰাচোন কি দেখিছা। লাটুমটোৱে সমতল পৃথিৱীত নিজে ঘূৰাৰ উপৰি ঘূৰি কোনো এটা দিশত আগবাঢ়ি যোৱা নাইনে বাৰু? এইদৰে পৃথিৱীও নিজৰ মেৰুদণ্ডৰ ওপৰত ঘূৰাৰ উপৰি একে সময়তে সূৰ্যৰ চাৰিওফালে এটা নিৰ্দিষ্ট পথেৰে ঘূৰা কাৰ্য সম্পন্ন কৰে। ইয়াতে একো উত্তৰ নাই। লাটুম মানে কি? ধৰা আমি যে লেচু খাওঁ, লেচু গুটি দিব বনাওঁ নহয় আমি, এটা বলৰ দৰে থাকে, পিঁয়াজৰ দৰে এনেকৈ জোঙা থাকিব আৰু এনেকৈ দিয়া থাকিব, আৰু ইয়াতে এটা এনেকৈ ঠাৰা থাকে।
এইটো যেটো ঘূৰাই দিওঁ তেওঁ ঘূৰি 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 জাগাত পুৰা ঘূৰে ন পৃথিৱীও সেনেকুৱাকেই ঘূৰে সেইটোৱে কৈছে এতিয়া আমি আহোঁ আহ্নিক গতিলৈ আহ্নিক গতিত কি কোৱা আছে যে তোমালোকে আগৰ পাঠত পাই আহিছে যে পৃথিৱীৰ মেৰুদণ্ডডাল উত্তৰ আৰু দক্ষিণ মেৰুক সংযোগ কৰা এডাল কাল্পনিক ৰেখা মেৰুদণ্ড মানে কি আছিলে এইটো পৃথিৱী এনেকুৱাকে আছিলে এইটো আছিলে উত্তৰ এইটো আছিলে দক্ষিণ হয়নে উত্তৰ মেৰু দক্ষিণ মেৰু আৰু এই ৰেখাৰ নাম কি আছিলে মেৰুদণ্ড হয়নে ৰাজহাড় আমি আলোচনা কৰিছিলোঁ ৰাজহাড়ৰ উদাহৰণ দিয়া হৈছিল হয়নে অলৰেডি আমি দুটা ভিডিঅ'ত আলোচনা কৰিছোঁৱে এইটো 3 নম্বৰ ভিডিঅ' আৰু 3 নম্বৰ চেপ্টাৰো হয় তাৰপিছত কি কোৱা হৈছে এইটো পৃথিৱীয়ে এতিয়া চোৱা পৃথিৱীয়ে নিজ মেৰুদণ্ডৰ ওপৰত পশ্চিমৰ পৰা পূবলৈ সম্পূৰ্ণ এপাক ঘূৰাকে আৱৰ্তন বা আহ্নিক গতি বোলা হয় পৃথিৱীয়ে নিজ মেৰুদণ্ডৰ ওপৰত পশ্চিমৰ পৰা পূবলৈ যিটো সম্পূৰ্ণ এপাক ঘূৰে তাকেই আহ্নিক গতি বুলি কোৱা হয় এইখিনি আমি আলোচনা কৰিলোৱে অলপ আগতে পৃথিৱীয়ে এনেদৰে সম্পূৰ্ণ এপাক ঘূৰিবলৈ প্ৰায় 24 ঘণ্টা সময় লয় এতিয়া ধৰা এতিয়া মই ভিডিঅ'টো ৰেকৰ্ডিং কৰি আছোঁ ৰাতি ঠিক আছে তো দিন আৰু ৰাতি একে সমান হৈ থাকে মানে 12 ঘণ্টা তো আমাৰ ইয়াতে যে ৰাতি হৈছে পৃথিৱীয়ে নিজে নিজে ঘূৰি আছে সেইকাৰণে সূৰ্যটো জাগাতেই আছে আমাৰ যিটো দিনৰ ভাগ আছিলে এইটো ঘূৰি ঘূৰি কি হ'ল আন্ধাৰৰ ফালে আহিলে আৰু যিটো আন্ধাৰ আছিলে সেইটো ঘূৰি ঘূৰি বাহিৰৰ ফালে গুচি গ'ল ইয়াতে ছবি সেনেকুৱা থাকিব আছে ছবি আমি সেই বস্তুটো ইয়াতে আলোচনা কৰিম আৰু ইয়াতে মই দেখুৱাই দিম কেনেকুৱা আছিলে সেইকাৰণে কৈছে যে পৃথিৱী এনেদৰে সম্পূৰ্ণ এপাক ঘূৰিবলৈ প্ৰায় তাক 24 ঘণ্টা সময় লয় পৃথিৱীৰ গতিৰ এই নিৰ্দিষ্ট সময়ছোৱাক একদিন হিচাপে ধৰা হয় সেইবাবে ইয়াক পৃথিৱীৰ দৈনিক গতি বুলিও কোৱা হয় আহ্নিক গতিৰ আৰু এটা নাম কি দৈনিক গতি ঠিক আছে এতিয়া পৃথিৱীয়ে কেনেকৈ নিজ মেৰুদণ্ডৰ ওপৰত ঘূৰে তাক বুজিবলৈ এটা গোলক বা ফুটবল লোৱা যি লোৱা গোলকত ভাৰতখন চিনাক্ত কৰি তোমাৰ সন্মুখত ৰাখা তাৰমানে এইটো এতিয়া গোলকেই ল'ব লাগিব তাতে লেখা আছে ভাৰত ক'ত আছে মানে ইণ্ডিয়া ক'ত আছে অসমীয়াত ল'লে ভাৰত থাকিব আৰু ইংৰাজীত ল'লে ইণ্ডিয়া থাকিব এতিয়া বাওঁ হাতৰ এটা আঙুলিৰে ভাৰতৰ কোনো এক স্থানত ধৰা ভাৰতৰ যিকোনো এটা স্থানত বাওঁ হাতৰ এটা আঙুলিৰে ধৰিব দিছে এতিয়া আনখন হাতেৰে গোলকটো লাহে লাহে পশ্চিমৰ পৰা পূবলৈ এপাক ঘূৰাই ভাৰতখন তোমাৰ সন্মুখলৈ আনা এতিয়া কি পালা বাৰু এইটো বাৰু প্ৰেক্টিকেল হয় এইটো কৰিব দিছে যে গোলকৰ ওপৰত ভাৰতৰ নিৰ্দিষ্ট স্থানত ধৰা তোমাৰ বাওঁ হাতৰ আঙুলিয়ে কিছু সময়ৰ পাছত সম্পূৰ্ণ এপাক ঘূৰিহে তোমাৰ সন্মুখলৈ আহিছে তুমি যেতিয়া হাতখন ওপৰত দিবা দি ঘূৰাবা তেতিয়া কি হ'ব তোমাৰ হাতখনটো ঘূৰিবই হয়নে নহয় ঠিক তেনেদৰে পৃথিৱীৰ ঘূৰণত কোনো এখন ঠাই পশ্চিমৰ পৰা পূবলৈ গতি কৰি আগৰ অৱস্থান পাবলৈ 24 ঘণ্টা সময় লাগে তুমি যদি সেইটো ঘূৰাই দিয়া মানে লাহে লাহে যদি ঘূৰাই দিয়া যায় সেইটো কি হ'ব এক পাক ঘূৰা বুলি ক'ব তুমি আঙুলিটো গুচাব নালাগে বা তাতে তুমি এক কাম কৰিব পাৰো যিকোনো এটা মাৰ্কাৰেদি অলপমান চিন দি ল'ব পাৰো আৰু এইটোক এক পাক ঘূৰাই দিবাচোন এক পাক ঘূৰোতে তেওঁ অলপ লাহেকে ঘূৰাই দিলে অলপ সময় লাগিব ঠিক তেনেকুৱাকে এইটোক চোৱা এইটোক যদি আমি এই চাইডে এনেকে ঘূৰাই দিওঁ এই চাইডে এনেকে ঘূৰাই দিওঁ আমাৰ ভাৰত এইখন আমাৰ ভাৰত ঠিক আছে তো আমাৰ ইয়াতে যদি আঙুলিটো ৰাখোঁ আৰু এনেকে যদি এক পাক ঘূৰাই দিওঁ তেতিয়াহ'লে এক পাক ঘূৰাই দিওঁতে কি হ'ব অলপ সময় লাগিব পৃথিৱীখনত ঠিক তেনেকুৱাই এক পাক ঘূৰোতে তেওঁক কিমান ঘণ্টা সময় লাগে 24 ঘণ্টা সময় লাগে আৰু সেই যে ঘূৰ্ণন যেটো কৰিলে ঘোৰা কাম কৰিলে তেওঁক দৈনিক গতি বা আহ্নিক গতি বুলিও কোৱা হয় জানি থোৱা ইয়াতে কৈছে যে পুৰণি কালত জ্যোতিৰ্বিদসকলে পৃথিৱী স্থিৰ আৰু সূৰ্যই পৃথিৱীৰ চাৰিওফালে ঘূৰে বুলি বিশ্বাস কৰিছিল ঠিক আছে আগতে কি আছিলে সূৰ্যই পৃথিৱীৰ চাৰিওফালে ঘূৰে বুলি কৈছিলে পাছত 1514 খ্ৰীষ্টাব্দত কি কৈছে কপাৰনিকাছ নামৰ জ্যোতিৰ্বিদ প্ৰমাণ কৰিছিল যে সূৰ্য স্থিৰ সূৰ্য এক জাগাতেই থাকে আৰু পৃথিৱীয়ে সেই সূৰ্যৰ চাৰিওফালে ঘূৰে ঠিক আছে আগতে সেইটো কথা এনেকুৱাই আছিল যে সূৰ্যই চাৰিওফালে ঘূৰে আমিও পঢ়িছিলো আমাৰ সৰুতে পঢ়াত আমাকো পঢ়াইছিল আৰু লগতে কৈছিলে যে আমাক পঢ়াইছিল মানে আমাক দুটাই পঢ়াইছিলে কৈছিলে যে সূৰ্যই পৃথিৱীৰ চাৰিওফালে ঘূৰে তাৰপিছত আকৌ কৈছিলে যে পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰে মানে কনফিউজিং আছিলে তেতিয়া অলপ কিতাপত খেলি মেলি আছিল নেকি গম নাপাওঁ পঢ়োতে তেতিয়া আৰু ইমান নলেজো নাছিল মানে সেইখিনি কথা মনত পৰে আৰু যে এনেকুৱা ধৰণে কৈছিল হৈ গ'ল এইখিনি এতিয়া ইয়াতে কি কৈছে যে তোমালোকে এটা কথা মন কৰিছেনে বাৰু কি কথা বা হয়নে
আমি প্ৰতিদিনে সূৰ্যটো পূব দিশত ওলাই আৰু পশ্চিম দিশত মাৰ যোৱা যেন পাওঁ, হয়নে নহয়? প্ৰকৃততে স্থিৰে থকা সূৰ্যটো পৃথিৱীৰ পূব দিশত উদয় হয় আৰু পশ্চিম দিশত অস্ত যায়নে বাৰু? নাযায়। আচলতে সূৰ্যটোতো জাগাতেই থাকে, আমাৰ পৃথিৱীখনহে ঘূৰে। তো পৃথিৱীখনেই কি কৰে, সূৰ্যৰ ঠিক তেনেকুৱা ছাইডত গুচি আহে। ইয়াক বুজিবলৈ তলৰ কথাখিনিলৈ মন কৰা। আচ্ছা, তলত কথাখিনি কৈ দিছে যদি ছবিও থাকিব তলত, টেনশ্যন কৰিব নালাগে। আমি বাছ বা ৰেলগাড়ীত উঠি যাওঁতে বাহিৰলৈ মন কৰিলে কি দেখো, যে গছ গছনি বা ৰাস্তা ঘৰ দুৱাৰ পাছফালে দৌৰি যায়, হয়নে? আমি সেইটো দেখো, পাছলৈ দৌৰি আছে। কিন্তু প্ৰকৃততে এইবোৰ পিছফালে নাযায়। আচলতে বাছ বা ৰেলগাড়ীখনে আগফালে গতি কৰি থকাৰ বাবে দুকাষৰ মানে দুয়োফালে যিবিলাক গছ গছনি ঘৰ আদিবোৰ পাছলৈ যোৱা যেন লাগে। যেতিয়া আমি বাছত যাওঁ বা বাইকত যাওঁ, আমি যদি লক্ষ্য কৰোঁ, দেখিম ৰাস্তাৰ দুয়োফালে যিবিলাক জংঘল থাকিব, গছ গছনি থাকিব, মানুহৰ ঘৰ থাকিব, সেইবোৰ কি হয়, পিছফালে দাউৰি থকা যেন দেখা পাওঁ, হয়নে? সেনেকুৱা লাগে। কিন্তু আচলতে সেই সকল বস্তু জাগাতেই থাকে। ঘৰ কেতিয়াবা খোজকাঢ়ে নেকি? নাকাঢ়ে। ঠিক তেনেকুৱা এটা কবিতা মনত পৰিল, গছে যদি কথা ক'ব পাৰে। এটা আছে নহয়, গছে যদি খোজকাঢ়ে, গছে যদি খোজকাঢ়ে কেনে মজা হ'ব, গছে যদি এনেকুৱাকে আছিলে, পাহৰিলো। গছে যদি খোজকাঢ়ে এটা কবিতা আছিল, তৃতীয় শ্ৰেণীত হয়তো থাকিব, বিশেষ ইমান মনত নাই। এইটো গছে যদি খোজকাঢ়ে কেনে মজা হ'ব, আৰু গছে যদি কথা পাতে কেনে লাগিব, হয়নে? এনেকুৱা ধৰণে আছিলে কবিতাটো। ঠিক তেনেকুৱাই। কিন্তু প্ৰকৃততে এইবোৰ পিছফালে নাযায়। আচলতে ৰেলগাড়ীখন বা বাছ গাড়ীখনে কি কৰে, আগলৈ গুচি যায়, হয়নে? সেইদৰে পৃথিৱীৰ তুলনাত সূৰ্যটো একে ঠাইতে আছে। পৃথিৱীখনে নিজ মেৰুদণ্ডত পশ্চিমৰ পৰা পূবলৈ ঘূৰি থকা বাবে সূৰ্যটো পূবৰ পৰা পশ্চিমলৈ যোৱা যেন লাগে। সেইকাৰণেই লাগে যে পশ্চিম ফালে গুচি গ'ল। আচলতে পৃথিৱীখনহে ঘূৰি আছে। এতিয়া তোমালোকে অনুমান কৰিব পাৰিবা। তোমালোকে জানা যে পৃথিৱীৰ নিজা পোহৰ নাই, পৃথিৱীৰ পোহৰেই নাই নিজৰ। পৃথিৱীয়ে সূৰ্যৰ পৰাহে পোহৰ আৰু তাপ পায়। সূৰ্যই যেতিয়া ৰ'দ দিয়ে তেতিয়া তাৰ পৰা পোহৰ পায় আৰু তাপ পায়। এইটো এতিয়া পৃথিৱীখনৰ আকৃতি প্ৰায় ঘূৰণীয়া হোৱা বাবে সূৰ্যৰ পোহৰ কোনো এটা মুহূৰ্তত ইয়াৰ আধা অংশতহে পৰে। চোৱাচোন, এই ছবিখনলৈ চোৱা, এইফালে এইটো আন্ধাৰ হৈ আছে ন, আৰু এইফালে এইখিনি পোহৰ হৈ আছে, মানে আধাত পৰিছে। তোমালোকে এটা কাম কৰিব পাৰা, আন্ধাৰত এটা ফুটবল ল'ব পাৰো বা ক্ৰিকেট বল, ফুটবল ল'লে বেছি ভাল হ'ব। তোমালোকে এক চাইডৰ পৰা যদি টৰ্চ মাৰো, চাবাচোন আধা জাগাতহে পোহৰ হ'ব আৰু পিছফালৰ আধা জাগাটো পোহৰ নহয়। ঠিক তেনেকুৱাও সূৰ্যটো জাগে, পৃথিৱীখনো সেনেকুৱা ঘূৰণিটো, পৃথিৱীৰ আধা অংশতহে কি হয়, সূৰ্যৰ পোহৰ পৰে আৰু আমি দিন হোৱা বুলি কওঁ। অৰ্থাৎ পৃথিৱীয়ে নিজ মেৰুদণ্ডৰ ওপৰত পশ্চিমৰ পৰা পূবলৈ ঘূৰি থাকোঁতে যিটো ফাল সূৰ্যৰ মুখামুখি হয় তাত পোহৰ পৰে আৰু তাৰ বিপৰীত ফালত পোহৰ নপৰে। মানে এইটো চাইডে সূৰ্যৰ পোহৰ পৰিছে, এইটো চাইডে সূৰ্যৰ পোহৰ পৰা নাই, সেইকাৰণে এইফালে কি হৈ আছে, আন্ধাৰ হৈ আছে। হৈছে এইখিনিলৈকে, আশা কৰোঁ এইখিনিলৈকে ক্লিয়াৰ হৈছে সকলোৰে। তাৰপিছত কি কৈছে, পোহৰ পৰা অংশত দিন আৰু তাৰ বিপৰীতে থকা পোহৰ নপৰা অংশত কি হয়, ৰাতি হয়। এই ক্ষেত্ৰত পৃথিৱীখনৰ পোহৰ পৰা আৰু নপৰা, অৰ্থাৎ দিন আৰু ৰাতি হোৱা অংশ দুটাক এটা কাল্পনিক বৃত্তই দুভাগ কৰিছে। এই বৃত্তটোক পোহৰ বৃত্ত বোলা হয়। পোহৰ বৃত্ত কোনটোক কোৱা হয়, এইটো বৃত্ত, মানে ইয়াৰ পৰা যিটো আহি এনেকুৱা ধৰণে হৈছে, এইটো এটা বৃত্ত হয়, এইটো পোহৰ বৃত্ত বুলি কোৱা হয়। নিশ্চয় সকলোৱে বুজি পাইছে, বুজি পাব লাগে। এতিয়া প্ৰায়ভাগ স্কুলতে থাকে প্ৰেক্টিকেলত বুজায়, আৰু সকলোতে ডিজিটেল বৰ্ড আহিছে। প্ৰেক্টিকেলত ডিজিটেল বৰ্ডতো ইমান এটা অলপ অসুবিধাই হয়। অসুবিধা মানে ভিডিঅ'টো আমি চাব লাগিব নহয়, ভিডিঅ'টো পাব লাগিব। ভিডিঅ'টো যদি নাপায় ডিজিটেল বৰ্ডতো কাম নাই। কিন্তু বাস্তৱত যদি কৰি দেখুওৱা হয় তেতিয়াহ'লে হৈ যায়। তো আমি এইটো গম পালোঁ। এতিয়া আমি এইটোত আহোঁ। দিন আৰু ৰাতিৰ ধাৰণাটো ভালকৈ বুজিবৰ বাবে এটা গোলক আৰু এটা টৰ্চ লাইট লোৱা। মই অলপ আগতে ক'লোৱে, ফুটবল আৰু টৰ্চ এটা ল'বলৈ দিলোঁ। এতিয়া গোলকটো আন্ধাৰ কোঠাত ৰাখি, এইটো ৰাতিৰ কথা সেইকাৰণে মই কৈছিলোঁ, গোলকটোৰ অংশত পৰাকৈ টৰ্চ লাইটটো জ্বলাই স্থিৰ কৰি ৰাখা। মানে টৰ্চ লাইটটো জ্বলাই এক জেগাত ফিক্স কৰি দিয়া, আৰু স্থিৰ কৰা মানে এক জেগাত ফিক্স কৰা। আন এজনে গোলকটো লাহে লাহে পশ্চিমৰ পৰা পূবলৈ ঘূৰাই দিয়া। এইদৰে ঘূৰাই থাকোঁতে গোলকটোৰ আধা অংশত পোহৰ পৰিব আৰু আনটো অংশ আন্ধাৰ হ'ব।
মানে এই বলটো চোৱাচোন আধা অংশত হালধীয়া এইটো পোহৰ পৰিছে, এইখিনিত পোহৰ পৰা নাই। তো নপৰা জেগাখিনি আমি যদি লাহেকে ঘূৰাই দিওঁ তেতিয়া কি হ'ব? আৰু এটা ছবি আছে তলত। এইদৰেই পৃথিৱীৰ উপৰিভাগত দিন আৰু ৰাতি হয়। এইখিনিলৈকে আমি গম পালো। তাৰপিছত আমাৰ এতিয়া তলত আৰু এটা ছবি আছে, আমি সেইটোতো আলোচনা কৰিম। চোৱা এতিয়া ভালদৰে চোৱা। ইয়াতে বি ক'ত আছে? পোহৰ পৰা জেগাত। এ ক'ত আছে? আন্ধাৰ জেগাত। এতিয়া এ পোহৰত পৰিছে, বি আন্ধাৰ হৈছে। মানে টৰ্চটো ঠিকেই আছে, টৰ্চটো এইটো ফিক্স, ঠিক আছে, পোহৰত ঠিকেই গৈছে। এই বলটোক এনেকৈ ঘূৰাই দিয়া হৈছে, এই বলটোক ঘূৰাই দিয়া হৈছে। ঘূৰাই দিলে তোমালোকে নিজে কৰি চোৱাচোন, নিজে যদি কৰি চাবা, নিজে যেতিয়া কৰি চাবা তেতিয়া আৰু ভালদৰে গম পাবা। ইয়াতে ক্ৰিয়াকলাপত কি কৈছে যে পৃথিৱী যদি নিজ মেৰুদণ্ডত নুঘূৰি স্থিৰ হৈ থাকিলেহেঁতেন, যদি পৃথিৱীখন নুঘূৰিলেহেঁতেন আৰু এক জেগাতে ৰখি থাকিলেহেঁতেন, তেতিয়া কি হ'লহেঁতেন ভাবি চোৱা আৰু কোৱা। এতিয়া তোমালোকৰ মাইণ্ডত কি আহিব? যে পৃথিৱী যদি লৰচৰ নকৰি এক জেগাতে দিন হৈ থাকিব, হয়নে? আৰু আমি চলা ফুৰা কৰিব পাৰিম জানো? নোৱাৰিম। পৃথিৱীয়ে চলি আছে কাৰণে আমিও জীয়াই থাকিব পাৰিছো, নহ'লে আমিও জীয়াই থাকিব নোৱাৰিম। আহ্নিক গতিৰ প্ৰভাৱ পৰিলক্ষিত হয়। এইটো কি কৈছে? পৃথিৱীৰ উপৰিভাগত আহ্নিক গতিৰ প্ৰভাৱ পৰিলক্ষিত হয়। আহ্নিক গতিৰ ফলত দিন আৰু ৰাতি হয় বাবে পৃথিৱীৰ উপৰিভাগত জীৱ-জন্তু, উদ্ভিদ আদিৰ জন্ম আৰু বৃদ্ধি সম্ভৱ হৈছে। নহ'লে নহ'ব। দিন আৰু ৰাতি যদি নহয় তেতিয়াহ'লে কিন্তু ইয়াতে জীৱ-জন্তু জীয়াই থাকিব নোৱাৰে। আহ্নিক গতি নাথাকিলে পৃথিৱীৰ এটা ফালত সদায় দিন আৰু আনটো ফালত সদায় ৰাতি হৈ থাকিলেহেঁতেন। অলপ আগতে মই ক'লোৱে। ফলত আন্ধাৰ হৈ থকা অংশত সূৰ্যৰ ৰশ্মিৰ অভাৱত চেঁচা হৈ থাকিলেহেঁতেন। আনহাতে পোহৰ পৰা অংশত উত্তাপ বাঢ়ি গৈ সেই অংশটো জীৱৰ বসতিৰ অনুপযোগী হ'লহেঁতেন। চোৱা, আজি যিমান গৰম দিছে দিনত, এতিয়া ৰাতি অলপ ঠাণ্ডা পৰি আছে। যদি একেৰাহে যদি দিনেই হৈ থাকে তেতিয়া কি হ'ব? গৰমটোৱে পৰি থাকিব। এনেকুৱা টাইমত কোনোবা জীৱ-জন্তু জীয়াই থাকিব নেকি? গৰম হৈয়ে থাকিব, জীৱ-জন্তু জীয়াই নাথাকে। ঠাণ্ডা হৈয়ে থাকিব, তাতেও জীৱ-জন্তু নাথাকে। সেইকাৰণে যদি পৃথিৱীখন ৰখি যায়, মানে এক জেগাত যদি বন্ধ হৈ থাকে, লৰচৰ নকৰে, ঘূৰা-ঘূৰি নকৰে, তেতিয়া কিন্তু কি হ'ব? জীৱ-জন্তু সকলোবোৰ ধ্বংস হৈ যাব। সেইটোৱে তোমাৰ এই ক্ৰিয়াকলাপত সুধিছে যে পৃথিৱীখন স্থিৰ হৈ থাকিলে কি হ'লহেঁতেন। এতিয়া আমি আহো পৰিভ্ৰমণ গতি বা বাৰ্ষিক গতি। পৃথিৱীৰ আন এটা গতি হ'ল পৰিভ্ৰমণ বা বাৰ্ষিক গতি। পৰিভ্ৰমণ গতি মানে এনেকৈ ঘূৰে, সূৰ্যৰ চাৰিওফালে ঘূৰাটোকেই পৰিভ্ৰমণ গতি বুলি কোৱা হয়। হ'ল এইখিনি। পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এটা নিৰ্দিষ্ট পথেৰেহে ঘূৰে, মানে তেওঁৰ ৰাস্তাটো ফিক্স, সেই ৰাস্তা দিয়ে তেওঁ যাব। এই পথটো কিন্তু ঘূৰণীয়া নহয়, উপবৃত্ত, মানে ডিম যেনেকুৱা অলপ দীঘল চাইজৰ সেনেকুৱা টাইপ, মানে একদম গোল নহয়, অলপ চেপেটা আৰু এনেকুৱা দীঘলীয়া টাইপৰ হয়। আৰু সেইটোৱে কিন্তু কি হৈ থাকে? ঘূৰি থাকে। এই পথটো কিন্তু ঘূৰণীয়া নহয়, উপবৃত্তাকাৰহে, সেইটো কাৰণে ইয়াতে এই কথাটো কৈছে। সূৰ্যৰ চাৰিওফালে ঘূৰা এই উপবৃত্তাকাৰ পথটোক পৃথিৱীৰ কক্ষপথ বোলে। এইটো অলপ দেখুৱাই দিওঁ। এইটো কক্ষপথ হ'ব, এইটো তাৰমানে তেওঁৰ ফিক্স ৰাস্তা, আৰু এইটো দিয়ে ঘূৰি থাকিব তেওঁ। পৃথিৱীৰ উপবৃত্তাকাৰ কক্ষপথৰ ধাৰণাটো ভালদৰে বুজিবলৈ তলৰ কাৰ্যটো কৰি চোৱা। দুটা গজাল মাৰি অলপ দীঘল টাইপৰ কি কৰা, সূতা বান্ধি এনেকুৱাকে এটা পেঞ্চিল দি ঘূৰাই দিয়া, চাবা এটা ডিমা আকৃতিৰ কি হ'ব? গোল হ'ব, একদম ঘূৰণীয়া নহয়। হ'ল এইখিনি। ক্ৰিয়াকলাপত কি কৈছে যে তোমালোকে পৃথিৱীৰ কক্ষপথ কেনেকৈ আঁকিব লাগে জানানে? ইয়াৰ বাবে এডাল কাঠ পেঞ্চিল, এইটো কাঠ পেঞ্চিল, দুটা আলপিন বা দুটা গজাল লোৱা, এইটো এটা গজাল মাৰি দিছে। অলপ দীঘল টান সূতা এডাল লোৱা। এই সূতাটো ইয়াৰ পৰা ইয়ালৈকেতো দিবাই, অলপমান দীঘল কৰি দিবা। এখন ডাঠ কাগজ লোৱা, ডাঠ কাগজ মানে এই কাগজখনৰ কথা কৈছে। এতিয়া ডাঠ কাগজৰ মাজ অংশত 2 ইঞ্চিমান দূৰত্বত আলপিন দুটা আধালৈকে বহুৱাই লোৱা। গজালটো মাৰি দিব দিছে, অ'কে, যাতে মাথাটো ওলাই থাকে সূতা বান্ধিবৰ কাৰণে। এইবাৰ সূতাডালৰ মূৰ দুটা এনেদৰে গাঁঠি দি লোৱা যাতে গাঁঠি দিয়াৰ পাছত ইয়াৰ দৈৰ্ঘ্য আলপিন দুটাৰ মাজৰ দূৰত্বতকৈ কিছু পৰিমাণে বেছি হয়। এতিয়া আলপিন দুটা সূতাডালৰ ঘেৰৰ ভিতৰত ৰাখা। এইবাৰ
চিত্ৰত দেখুওৱা ধৰণে কাঠ পেঞ্চিলৰ সূতাৰে ঘেৰৰ ভিতৰত লৈ এটি বৃত্ত আঁকিবলৈ চেষ্টা কৰা। এইটো বৃত্ত আঁকিছে, পেঞ্চিলটো লগাই দিছে, এইটো সূতা মই ইয়াতে অলপ চাফা কৰি দিছোঁ। এতিয়া চোৱা, সূতা গজালত কি কৰিছে, সূতাটো লগাইছে, সূতাটো কি কৰিছে অলপ ইয়াৰ পৰা এনেকৈ দীঘল হয়, এইটো চোৱা ত্ৰিভুজৰ দৰে হৈছে। এতিয়া যদি মই এই সূতাটো এনেকৈ টানি দিওঁ, এইটো এনেকুৱাকৈ গোল হৈ আহিব, হয়নে? আৰু সেইটো একদম গোল নহয়, গাড়ীৰ বা চাইকেলৰ চকাৰ দৰে গোল নহয়, তেওঁ কি হ'ব অলপ দীঘলীয়া টাইপ হ'ব। সেইটোক উপবৃত্তাকাৰ বুলি কয়। দেখিবা যে ইয়াৰ আকৃতি বৃত্তাকাৰ নহয়, উপবৃত্তাকাৰ হ'ব। উপবৃত্তাকাৰ মানে অলপ ডিম্বা আকৃতিৰ বুলি কয়। পৃথিৱীৰ কক্ষপথটো এনেকুৱা উপবৃত্তাকাৰ হয়। পৃথিৱীৰ যিটো কক্ষপথ, যিটো ৰাস্তা একদম গোল নহয়, ঠিক আছে, একদম ঘূৰণীয়া নহয়। ঘূৰণীয়া বুলি ক'লে গোলটো হয়ে, কিন্তু অলপ দীঘলীয়া টাইপৰ গোল। পৃথিৱীয়ে নিজ কক্ষপথেৰে এটা নিৰ্দিষ্ট গতিত সূৰ্যৰ চাৰিওফালে সম্পূৰ্ণ এপাক ঘূৰিবলৈ 365 দিন আৰু প্ৰায় 6 ঘণ্টা সময় লাগে। আমি 1 নম্বৰত আলোচনা কৰিছিলোঁ 5 ঘণ্টা কিমান লাগে, আমাক 1 বছৰ হ'ব লাগিলে 365 দিন তাৰপিছত 5 ঘণ্টা, তাৰপিছত কিমান লাগে 45ৰ পৰা 47 ছেকেণ্ড লাগে। 5 ঘণ্টা আৰু কিমান মিনিট আছিলে, মিনিটটো মই পাহৰিলোঁ, 48 মিনিট ইয়াতে দিয়া আছে বাৰু, এই বাকচটোত দিছে, মানে 6 ঘণ্টা প্ৰায় ধৰি লৈছে, কিন্তু সেইটো নহয়, যে 65 দিন 5 ঘণ্টা 48 মিনিট আৰু 45ৰ পৰা 47 ছেকেণ্ড লাগে, ঠিক আছে। তো সেইকাৰণে এই বাকীখিনি কি কৰিছে, এটা লিপ ইয়াৰ বুলি ধৰি লৈছে, আমি ইয়াতে আলোচনা কৰিম। তো 6 ঘণ্টা সময় লাগে, আমি কৰিলোঁ। সাধাৰণতে পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে সম্পূৰ্ণ এপাক ঘূৰিবলৈ 65 দিন আৰু প্ৰায় 6 ঘণ্টা সময় লাগে, যদিও গণনাৰ সুবিধাৰ কাৰণে 365 দিনত 1 বছৰ হিচাপে ধৰি লোৱা হয়। অৰ্থাৎ প্ৰতি বছৰে আমি প্ৰায় 6 ঘণ্টা সময় বাদ দিওঁ। আমি 1 বছৰত কি কৰোঁ, 6 ঘণ্টা সময় বাদ দিওঁ। এই বাদ দিয়া প্ৰায় 6 ঘণ্টা সময়খিনি 4 বছৰত লগ লাগি প্ৰায় 24 ঘণ্টা অৰ্থাৎ 1 দিন হয়। সেয়েহে সময়ৰ গণনা সঠিক ৰাখিবলৈ প্ৰতি 4 বছৰৰ মূৰে মূৰে ফেব্ৰুৱাৰী মাহটোত 1 দিন বঢ়াই 28 দিনৰ পৰিৱৰ্তে 29 দিন গণনা কৰা হয়। 29 দিন এইটো কাৰণে গণনা কৰা হয় যে 5 ঘণ্টা 48 মিনিট আৰু 45ৰ পৰা 47 ছেকেণ্ড যিখিনি ৰৈ গৈছিলে, সেইখিনি 4 বছৰৰ পিছত মানে 24 ঘণ্টা হয়, সেইখিনি যোগ কৰিলে। তো সেইকাৰণে কি হয়, আমি 4 বছৰৰ পিছত লিপ ইয়াৰ বুলি ধৰোঁ, আৰু ফেব্ৰুৱাৰী মাহত 28 দিনীয়া মাহ আমি 1 দিন বঢ়াই 29 দিনীয়া কৰোঁ। এনেকৈ যিটো বছৰত এদিন বঢ়াই লোৱা হয়, সেই বছৰটো অধিবৰ্ষ বা লিপ ইয়েৰ বোলা হয়। ইংৰাজীতো লিপ ইয়েৰে আছে, অসমীয়াত ক'লে অধিবৰ্ষ বুলি ক'ব লাগে। কোনটো বছৰ অধিবৰ্ষ বা লিপ ইয়েৰ, তাক জানিবলৈ এটা সহজ উপায় জানি লোৱা। সহজ উপায় কেনেকুৱা, ধৰা লিপ ইয়েৰ কোনটো বছৰত লিপ ইয়েৰ আছে, হয়নে? আমি যদি সেইটো জানিব লাগে, আমি কেনেধৰণে চাম সেইটো কৈছে। যিটো খ্ৰীষ্টীয় বছৰ 4ৰে হৰণ কৰিলে ভাগশেষ নাথাকে, তেনে বছৰকে অধিবৰ্ষ বুলি কোৱা হয় বা লিপ ইয়েৰ। উদাহৰণস্বৰূপে 2020 বৰ্ষটো অধিবৰ্ষ আছিল। আচ্ছা, 2020 ইয়াক যদি আমি 4ৰে হৰণ কৰোঁ, 4ৰে হৰণ কৰিলে কিমান বাৰ যাব আমি চাই লওঁ, কৰি চাওঁতে কি আছে। 4ৰে যদি হৰণ কৰোঁ, 4 5 গুণে কিমান হ'ব, 2। এতিয়া শূন্যটো যদি নমাই আনো, 2 আনিলোঁ, এতিয়া 0 আনিলে ইয়াতে এটা 0 দিব লাগিব, 20 হ'ল, 4 5 গুণে 20, কাটা, তলত একো নাই, তো এইটো কি হ'ব, লিপ ইয়েৰ। আচ্ছা, 2024টো আমি চাওঁ, আমিতো 2024ত আছোঁ এতিয়া। যদি আমি ইয়াক 4ৰে হৰণ কৰোঁ, 4 5 গুণে 20, নামিব কিমান, 2, 4 নমাব লাগিলে ইয়াতে এটা 0 দিব লাগিব, 4 6 গুণে 24, তেনেহ'লে তলত একো নাই, 2024টো মানে এইবাৰ এইটো বছৰত ফেব্ৰুৱাৰী মাহত 29 দিন আছিল, হয়নে? 29 দিন আছিল মানে এইটো বছৰ কি হয়, অধিবৰ্ষ হয়। এতিয়া উত্তৰ লিখা বুলি কৈছে যে 2020 চনৰ পাছৰ অধিবৰ্ষ কোনটো হ'ব, 2024। 2020 চনৰ আগৰ 10টা অধিবৰ্ষ কোনকেইটা, আচ্ছা 10টা অধিবৰ্ষ লাগিব, তাৰমানে 4 বছৰত আহা, 2016ত কৰা, 2016 হ'ব, 2020টো থাকিলেই, এনে আগৰ 10টা বুলি 2016 এইটো এটা,
তাৰপিছত কি হ'ব 2012 সেইটো এটা 2008 হ'ব এইটো এটা তাৰপিছত 2004 হ'ব হয়নে তাৰপিছত 2000 হ'ব তাৰপিছত আৰু কি হ'ব 1996 হয় নেকি চাই লওঁ 1996 4ৰে যদি হৰণ কৰোঁ 4 3 গুণে 12 4 গুণে 16 আমি যদি চাওঁ 1996 4 4 গুণে 16 নামিব 3 39 4 7 গুণ 28 4 8 গুণ 32 4 9 গুণে 36 36 নামিব কিমান 3 6 4 9 গুণে 36 তলত একো নাই 1996 1996 হ'ব হয়নে তাৰপিছত আৰু কি হ'ব 1992 হ'ব এনেকুৱা 10টা কৈছে 10টা তোমালোকে নিজে কৰিব পাৰিবা এতিয়া মই কৰি দিলোঁ 1 2 3 4 5 6 7টা কৰি দিলোঁ আৰু বাকী 3টা তোমালোকে নিজে কৰাচোন মই অনুশীলনীৰ প্ৰশ্ন ঢালোতে এইবিলাক ইয়াতে দি দিম বাৰু মানে 4ৰে হৰণ যোৱাকৈ হ'লে এইবিলাকক কি বুলি কোৱা হয় অধিবৰ্ষ বা লিপ ইয়াৰ বুলি কোৱা হয় এতিয়া অনুসুৰ আৰু অপসুৰৰ দূৰত্ব অনুসুৰ আৰু অপসুৰৰ দূৰত্ব আমি এইটোৰ বিষয়ে আলোচনা কৰিম তো আকাশৰ চিত্ৰটোলৈ ভালদৰে লক্ষ্য কৰা এই চিত্ৰখনলৈ চাবলৈ দিছে আমি জানো যে পৃথিৱীয়ে যিটো পথেৰে সূৰ্যৰ চাৰিওফালে ঘূৰে সেই পথটো গোলাকাৰ নহয় এইটো চোৱাচোন এইটো গোলাকাৰ হয় জানো অলপ দীঘলীয়া টাইপৰ নহয় জানো একদম গোল নহয় একদম যদি গোল নহয় সেয়েহে পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব কেতিয়াবা সবাতোকৈ বেছি বা সবাতোকৈ কম হয় 4 জুলাই তাৰিখে সূৰ্যৰ পৰা পৃথিৱীৰ দূৰত্ব আটাইতকৈ অধিক হয় 4 জুলাই মাহৰ 4 তাৰিখটো সূৰ্য আৰু পৃথিৱীৰ মাজৰ দূৰত্ব বহুত দূৰত হয় এই দূৰত্ব প্ৰায় 152 নিযুত কিলোমিটাৰ 152 নিযুত কিলোমিটাৰ দূৰত্ব থাকে আৰু দূৰত্ব কিমান 4 জুলাই এইটো 4 জুলাই চোৱা সূৰ্য ইয়াতে আছে সূৰ্যৰ পৰা তেওঁ কি আছে বহু দূৰত আছে ঠিক আছে এই দূৰত্বটো হয় হেল্ল' এই দূৰত্বটোক অপসুৰ দূৰত্ব বুলি কোৱা হয় অপসুৰ এইটো কি বুলি কোৱা হ'ব অপসুৰ দূৰত্ব কোৱা হ'ব ইয়াতে লিখিও দিছে কিন্তু তাৰপিছত অনুসুৰ দূৰত্বৰ বিষয়ে আহিম ঠিক আছে মানে সূৰ্যৰ পৰা বেছি দূৰত আছে সেইকাৰণে তেওঁক কি বুলি কোৱা হৈছে অপসুৰ বুলি কোৱা হৈছে আকৌ 3 জানুৱাৰী তাৰিখে আকৌ এই 3 জানুৱাৰী যিটো তাৰিখ পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব আটাইতকৈ কম সেইকাৰণে এই দূৰত্ব অনুসুৰ বুলি কোৱা হয় তাৰমানে এইটো কম আছে 147.5 নিযুত কিলোমিটাৰ আছে আৰু 152 নিযুত কিলোমিটাৰ আছে তাৰমানে সূৰ্যৰ পৰা এইটো সাইডে কি হৈ আছে 3 জানুৱাৰী তাৰিখটো একদম কম হয় সূৰ্য আৰু পৃথিৱীৰ যিটো দূৰত্ব সেইটো একদম কম হয় 3 জানুৱাৰী তাৰিখে সেইকাৰণে এইটো অনুসুৰ কয় আৰু 4 জুলাইটো বহুত দূৰত হৈ যায় সেইকাৰণে তাক কি বুলি কোৱা হয় অপসুৰ হৈ গ'ল এতিয়া আমি অপসুৰ আৰু অনুসুৰ গম পালো অপসুৰ কাক কয় যেতিয়া দূৰত্ব বেছি হ'ব আৰু দূৰত্ব কম হ'লে অনুসুৰ হ'ব তাৰপিছত এপ্ৰিল আৰু অক্টোবৰ থাকিল না আচ্ছা এই অৱস্থানত পৃথিৱীৰ পৰা দূৰত্ব প্ৰায় 147.5 নিযুত কিলোমিটাৰ হয় অৱশ্যে পৃথিৱী আৰু সূৰ্যৰ মাজৰ এই দূৰত্বৰ পাৰ্থক্যৰ বাবে পৃথিৱীৰ উপৰিভাগত তাপ আৰু পোহৰৰ উল্লেখযোগ্য পৰিৱৰ্তন পৰিলক্ষিত নহয় তাপ আৰু পোহৰৰ কিন্তু পৰিলক্ষিত একোই নহয় সেইবিলাক একেই থাকে অকল দূৰত্বটোহে কম বেছি হয় এইটো সূৰ্য ইয়াৰ পৰা এইটো দূৰত্ব সেইকাৰণে এইটো অপসুৰ কয় এইটো দূৰত্ব কম আছে সেইকাৰণে এইটো অনুসুৰ বুলি ক'ব তাৰপিছত আমি আহোঁ এইখিনিত ওপৰৰ চিত্ৰটোলৈ মন কৰাচোন আচ্ছা এইটো ছবিটোলৈ চাবলৈ দিছে চিত্ৰত দেখুওৱাৰ দৰে পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে উপবৃত্তাকাৰ পথেৰে পৰিভ্ৰমণ কৰোঁতে অনবৰতে ইয়াৰ কক্ষতলৰ লগত 66 ডিগ্ৰী কোণ কৰি আগবাঢ়ে 66 ডিগ্ৰী কৰিহে আগবাঢ়ে পৰিভ্ৰমণ কৰা এই ৰেখাডালক পৰিভ্ৰমণ ৰেখা বুলি কয় এইটো পৰিভ্ৰমণ ৰেখা ফলত কি হয় পৃথিৱীখন এটা নিৰ্দিষ্ট দিশত হেলনীয়া হৈ আগবাঢ়ে পৃথিৱীখন এখন নিৰ্দিষ্ট দিশত হেলনীয়া হৈ আগবাঢ়ি থাকে পৃথিৱীখন এইদৰে হেলনীয়া হৈ ঘূৰি থকা বাবে
বছৰৰ একোটা নিৰ্দিষ্ট সময়ত পৃথিৱীৰ উপৰিভাগৰ কি হৈছে কোনো এটা গোলাৰ্ধ সূৰ্যৰ মুখামুখি হয়, অৰ্থাৎ সেই গোলাৰ্ধৰ কিছু অঞ্চলত সূৰ্যৰ ৰশ্মি পোনপটীয়া মানে যোৱা ভিডিঅ'ত আমি আলোচনা কৰিছিলোঁ যে পৃথিৱীত যদি আমি টৰ্চ মাৰো মানে চিধা লাইটটো পৰিলে এইটো পোনপটীয়াকৈ পোহৰ পৰে, যদি এনেকৈ বেঁকাকৈ যায় সেইটো অলপ হেলনীয়া টাইপ হ'ব, বেঁকা হ'ব, তাতে অলপ গৰম কম হ'ব, যদি চিধা পোহৰটো পৰে তাতে গৰমটো বেছি হ'ব। আমি এইখিনিয়ে আলোচনা কৰিছিলোঁ, হয়নে নহয়? পোনপটীয়াকৈ পৰে, ফলত কি হয় এই গোলাৰ্ধত কি হ'ব বায়ুমণ্ডলৰ উত্তাপটো বাঢ়ে, গৰমটো বাঢ়ে। আকৌ একে সময়তে আনটো গোলাৰ্ধত সূৰ্যৰ ৰশ্মি হেলনীয়াভাৱে পৰে, ফলত সেই কালচোৱাত সেই গোলাৰ্ধত বায়ুমণ্ডলৰ উত্তাপ হ্ৰাস পায়, তাতে গৰম কম হয়। বায়ুমণ্ডলৰ উত্তাপৰ হ্ৰাস বৃদ্ধিয়ে বায়ুৰ চাপ আৰু আৰ্দ্ৰতাৰো হ্ৰাস বৃদ্ধি ঘটায়, ফলত বতৰৰ পৰিৱৰ্তন হয়। এইদৰে সূৰ্যৰ ৰশ্মিৰ তীব্ৰতাৰ তাৰতম্যৰ ফলত পৃথিৱীৰ উপৰিভাগত ঋতুৰ পৰিৱৰ্তন হয়। আচ্ছা, ঋতুৰ পৰিৱৰ্তন কিয় হয় বুলি ক'লে তাপ, চাপ আৰু আৰ্দ্ৰতাৰ ভিত্তিত বছৰটোক প্ৰধানকৈ গ্ৰীষ্ম, শৰৎ, শীত আৰু বসন্ত ঋতুত ভাগ কৰা হয়। ঋতু কেইটা বুলি ক'লে ঋতু 6টা হ'ব লাগে না। গ্ৰীষ্ম, শৰৎ, শীত, বসন্ত, হেমন্ত ক'ত গ'ল, বৰ্ষা ক'ত গ'ল, হয়নে? সেইবিলাক তো সেইবিলাক আমাৰ ইয়াতে সেইটো নাই, 4টাই আছে। কিহৰ কাৰণে? তাপ, চাপ আৰু আৰ্দ্ৰতাৰ ক্ষেত্ৰত যেতিয়া আমি ঋতুবোৰ চাওঁ তেতিয়া আমি 4টা ঋতুহে পাওঁ, ঠিক আছে। তাৰপিছত ইয়াতে কি কোৱা আছে যে ওপৰৰ চিত্ৰত সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰি থকা অৱস্থাত পৃথিৱীৰ 4টা অৱস্থান দেখুওৱা হৈছে। পৃথিৱীৰ 4টা অৱস্থান দেখুৱাইছোঁ, এইটো এটা, এইটো এটা, এইটো এটা আৰু এইটো এটা। এই 4টা পৃথিৱীৰ অৱস্থান এইটোৰ কাৰণে দেখুওৱা হৈছে। পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰি থাকোঁতে 21 জুন তাৰিখে, 21 জুনত বিশ্ব য়োগা দিৱস, হয়নে? য়োগা ডে। সূৰ্যৰ ৰশ্মি কৰ্কট ক্ৰান্তিৰ ওপৰত পোনপটীয়াভাৱে পৰে আৰু এই অৱস্থাটোক কৰ্কট সংক্ৰান্তি বোলা হয়। 21 জুন কৰ্কট সংক্ৰান্তি বোলা হয়, ইয়াতে লিখি দিয়া নাই কিন্তু। অ'কে, কথা নাই। আৰু গৰমো বহুত হয়। সেইদিনা কৰ্কট ক্ৰান্তি আৰু ইয়াৰ উত্তৰে থকা ঠাইসমূহত বছৰটোৰ ভিতৰতে দিন আটাইতকৈ দীঘল আৰু ৰাতি আটাইতকৈ ছুটি হয়। 21 জুন তাৰিখে দিনটো বহুত দীঘল হয় আৰু ৰাতি ছুটি হয়, সোনকালে ৰাতি পোহৰ হৈ যায়। উক্ত সময়ছোৱাত উত্তৰ গোলাৰ্ধত গ্ৰীষ্মকাল হয়। উত্তৰ গোলাৰ্ধ এইটো হেৰি আছিলে, এইটো বিষুৱ ৰেখা, এইটো উত্তৰ গোলাৰ্ধ আছিলে। উত্তৰ গোলাৰ্ধত কি হয় গ্ৰীষ্মকাল মানে গৰম হয়। আনহাতে সেই সময়ছোৱাত দক্ষিণ গোলাৰ্ধত শীতকাল বিৰাজ কৰে, দক্ষিণ ফালে ঠাণ্ডা পৰে। পৃথিৱী ইয়াৰ কক্ষপথেদি আগবাঢ়ি গৈ থাকোঁতে 23 ছেপ্টেম্বৰৰ দিনা পুনৰাই সূৰ্যৰ ৰশ্মি বিষুৱত লম্বভাৱে পৰে। বিষুৱ ৰেখা এনেকৈ আছিলে, তাতে সূৰ্যৰ ৰশ্মিটো চিধা পৰে, সেইকাৰণে ইয়াৰে এই অঞ্চলখিনি কি আছিলে, বেছি গৰম আছিলে এইখিনি। এই দিনা গোটেই ধৰা পৃষ্ঠত দিন ৰাতি সমান হয়। 23 ছেপ্টেম্বৰৰ দিনা দিনে ৰাতি সমান। 21 তাৰিখে কিন্তু 21 জুনত আকৌ দিন দীঘল ৰাতি সৰু, ইয়াকেই জলবিষুৱ বোলে। জলবিষুৱ কাক বোলে? যে পৃথিৱী ইয়াৰ কক্ষপথেদি আগবাঢ়ি গৈ থাকোঁতে 23 ছেপ্টেম্বৰৰ দিনা পুনৰাই সূৰ্যৰ ৰশ্মি বিষুৱত লম্বভাৱে পৰে। এই দিনা গোটেই ধৰাপৃষ্ঠত দিন ৰাতি সমান হয়, ইয়াকেই জলবিষুৱ বোলে। আনহাতে পৃথিৱী আগবাঢ়ি গৈ থাকোঁতে 22 ডিচেম্বৰৰ দিনা সূৰ্যৰ ৰশ্মি মকৰ ক্ৰান্তিত লম্বভাৱে পৰে। সূৰ্যৰ ৰশ্মি মকৰ ক্ৰান্তিত লম্বভাৱে পৰে তেতিয়া। এইটো মকৰ ক্ৰান্তি 22 ডিচেম্বৰৰ দিনা, মানে সূৰ্যৰ পোহৰটো কি হৈছে, চিধা গৈছে মকৰ ক্ৰান্তি। ইয়াতে এইখিনি জেগাত কি হৈছে, চিধা পৰিছে ন, একদম পুৰা এনেকৈ, সেইকাৰণে চিধাকে চিন দিয়া আছে ইয়াতে।
21 জুন তাৰিখে কৰ্কট ক্ৰান্তিত হৈছে চোৱা 21 জুন তাৰিখে কৰ্কট ক্ৰান্তিত পুৰা এনেকৈ চিধা চিধি পৰিছে হয়নে আৰু 22 ডিচেম্বৰত চিধা চিধি মকৰ ক্ৰান্তিত পৰিছে সেইকাৰণে এনেকুৱা ধৰণৰ গৰম হয় পৃথিৱীত সেইকাৰণে যে ঠাণ্ডা আৰু গৰম পাওঁ আমি সেইটো নাপাওঁ ঠাণ্ডা বতৰ আৰু গৰম বতৰ ইয়াকে মকৰ সংক্ৰান্তি বোলে এই মকৰ সংক্ৰান্তিৰ সময়ত দক্ষিণ গোলাৰ্ধত গ্ৰীষ্মকাল আৰু উত্তৰ গোলাৰ্ধত শীতকাল হয় দক্ষিণ গোলাৰ্ধত দীঘল ৰাতি ৰাতি ছুটি হয় দক্ষিণ গোলাৰ্ধত দিনটো দীঘল আৰু ৰাতি ছুটি আৰু উত্তৰ গোলাৰ্ধত ৰাতি দীঘল দিন ছুটি হয় পুনৰ পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰি থাকোঁতে 21 মাৰ্চৰ দিনা সূৰ্যৰ ৰশ্মি বিষুৱ ৰেখাৰ ওপৰত লম্বভাৱে পৰে এই সময়ত দুই গোলাৰ্ধত সূৰ্যৰ ৰশ্মি সমানে হেলনীয়া হৈ পৰে এই দিনটোত সমগ্ৰ ধৰাপৃষ্ঠত দিন ৰাতি সমান হয় ইয়াকে মহাবিষুৱ বোলে বাৰ্ষিক গতিৰ ফলত একোটা অঞ্চলত বছৰটোৰ বিভিন্ন সময়ত বিভিন্ন ঋতু বিৰাজ কৰা দেখিবলৈ পোৱা যায় বাৰ্ষিক গতিৰ যেতিয়া আহে বাৰ্ষিক গতি তেতিয়া অঞ্চলটোত বছৰটোৰ বিভিন্ন সময়ত বিভিন্ন ঋতু বিৰাজ কৰা দেখা যায় এক বছৰত ঋতু কেইটা 6টা ঋতুৰ পৰিৱৰ্তনৰ বাবেই আমাৰ সাজপাৰ খাদ্য আদিৰ পৰিৱৰ্তন ঘটে ঋতুৰ পৰিৱৰ্তনৰ বাবে মানুহৰ উপৰি উদ্ভিদৰো যথেষ্ট পৰিৱৰ্তন ঘটে গছে কি কৰে পাত সলায় হয়নে এনেকুৱা আমি ঠাণ্ডাৰ কাপোৰ গৰমত গৰমৰ কাপোৰ পিন্ধো ঠিক তেনেকুৱা বৰষুণত ৰেইনকোট ছাতি লওঁ হয়নে এইবিলাক আমাৰ চেঞ্জ হৈ থাকে বতৰ ভেদে ঋতু ভেদে আমাৰ এইবিলাক কি হৈ থাকে সলনি হৈ থাকে ঋতু অনুযায়ী মানুহে বিভিন্ন উৎসৱ পাৰ্বণ আদি পালন কৰি আহিছে এতিয়া আমাৰ ঋতু ভেদে আমাৰ বেলেগ বেলেগ পূজা পাৰ্বণো হৈ থাকে এইটো ক্ৰিয়াকলাপ দিছে ঋতুৰ পৰিৱৰ্তনৰ অলপ দীঘলীয়া হ'ব এইটো ঋতুৰ পৰিৱৰ্তনৰ ফলত আমাৰ অঞ্চলত দিয়া দিনসমূহত কোন ঋতুত কি কি পৰিৱৰ্তন হয় এইখিনি আমি পিছত আলোচনা কৰিম অনুশীলনীৰ লগত একবাৰে এতিয়া আমাৰ পাৰ্টটো শেষ হ'ল এইটো মনত ৰাখিবলগীয়া কিছুমান কথা আছে আমি আলোচনা কৰোঁ আৰু আমি এইটো চেপ্টাৰ কমপ্লিট কৰোঁ পৃথিৱীৰ গতি দুটা কি আৱৰ্তন আহ্নিক গতি আৰু পৰিভ্ৰমণ গতিৰ আৰু এটা নাম আছে বাৰ্ষিক গতি পৃথিৱীৰ আৱৰ্তনৰ সময় 24 ঘণ্টা অৰ্থাৎ একদিন পৃথিৱীৰ আৱৰ্তন বা আহ্নিক গতি কিমান সময় লাগে তাক 24 ঘণ্টা লাগে আৱৰ্তনৰ বা আহ্নিক গতিৰ ফলত দিন আৰু ৰাতি হয় পৃথিৱীখনত দিন আৰু ৰাতি হোৱা অংশ দুটা এটা কাল্পনিক বৃত্তই দুভাগত ভাগ কৰিছে কাল্পনিক মানে তুমি নিজে ভাবি লোৱা সেইটো কাল্পনিক বুলি কোৱা হয় এই বৃত্তটোক পোহৰ বৃত্তও বোলা হয় কাল্পনিক বৃত্তটোক কি বুলি কোৱা হয় পোহৰ বৃত্ত বুলিও কোৱা হয় পৃথিৱীৰ বাৰ্ষিক গতিৰ সময় 365 দিন আৰু প্ৰায় 6 ঘণ্টা মানে 5 ঘণ্টা 48 মিনিট আৰু 45ৰ পৰা 47 ছেকেণ্ড আছিলে নহয় সেইকাৰণে 6 ঘণ্টা বুলি ধৰা হয় নিলেকে ক্লিয়াৰ হৈছে পৃথিৱীয়ে যিটো উপবৃত্তাকাৰ পথেৰে সূৰ্যৰ চাৰিওফালে ঘূৰে সেই পথ পৃথিৱীৰ কক্ষপথ বোলে পৃথিৱীৰ বাৰ্ষিক গতিৰ ফলত ঋতু পৰিৱৰ্তন হয় বাৰ্ষিক গতিটোৰ ফলতেই কি হয় মানে পৰিভ্ৰমণ গতিৰ কাৰণেই ঋতুৰ পৰিৱৰ্তন হয় প্ৰতি 4 বছৰৰ মূৰে মূৰে ফেব্ৰুৱাৰী মাহত এদিন বঢ়াই 28 দিনৰ পৰিৱৰ্তে 29 দিন গণনা কৰা হয় এনেকৈ যিটো বছৰত এদিন বঢ়াই লোৱা হয় সেই বছৰটোক অধিবৰ্ষ বা লিপ ইয়েৰ বোলা হয় যিটো বছৰত ফেব্ৰুৱাৰী মাহত 29 দিনীয়া হ'ব সেইটোক লিপ ইয়েৰ বা অধিবৰ্ষ বুলি কোৱা হ'ব পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব 4 জুলাই তাৰিখত সবাতোকৈ বেছি হয় পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব 4 জুলাই তাৰিখে বহুত বেছি হয় সেইকাৰণে তাৰ নাম কি হয় অপসূৰ আনহাতে পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব 3 জানুৱাৰী তাৰিখত সবাতোকৈ কম হয় সেইবাবে তাক অনুসূৰ বুলি কোৱা হয় আজিৰ পাঠত এইখিনি আছিলে আমি এই ক্ৰিয়াকলাপ যিবিলাক আছে এইবোৰ আৰু অনুশীলনীৰ প্ৰশ্নবোৰ একলগত আমি ডিসকাস কৰিম তো আজিৰ ভিডিঅ'ত ইয়াৰ পৰা বিদায় লৈছো ধন্যবাদ